हेलो বন্ধুসকলে वेलकम टू माई चैनल কেনেকৈ আছে আপোনালোকে আই হোপ আপোনালোকে খুব খুব ভাল আছে আৰু এতিয়া দুৰ্গা পূজাটো গ'ল এতিয়া দিৱালী আহি আছে আৰু আজি হ'ল ধনতেৰাছ তো ধনতেৰাছত মই এটা সৰুকৈ এটা ভিডিঅ' দিম তো মই কি আনিলোঁ সেইটোৱে আপোনালোকক শ্বেয়াৰ কৰিম আৰু মই এটা কথা আৰু কৈ দিওঁ আপোনালোকে যিমান মানুহ মোক ছাবস্ক্ৰাইব কৰিছে মোৰ ভিউৱাৰ্ছ আছে আপোনালোকক বহুত বহুত ধন্যবাদ হেপী দিৱালী আৰু যোনে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো প্লিজ ছাবস্ক্ৰাইব কৰিব পিছত বেল বাটনটো হিট কৰিব তেনেহ'লে মোৰ ন'টিফিকেশ্যনটো আপোনালোকে পাব তো বলকচোন মই কি আজি কিনিলোঁ আৰু আপোনালোকেও কৰিছে আপোনালোকেও ধনতেৰাছ কৰিছে আজিকালি সকলোৱে কৰে আগতে নকৰিছিলোঁ কিন্তু এতিয়া লাহে লাহে চাওঁ চব মানুহে কৰে তো সেইকাৰণে ময়ো কৰোঁ তো ভাল লাগে বেছ কিবা কিবি কিনি আনি খানে পূজা টুজা দিয়া তো সেইটো মই দিলোঁ তো মই আনিছোঁ পূজাও দিলোঁ চব কিবা কিবি কৰিলোঁ আৰু কি কৰিলোঁ সেইটো মই আপোনালোকক শ্বেয়াৰ কৰিম তো বলকচোন কি আনিলোঁ মই কিনিলোঁ সেইটোও মই আপোনাক দেখাম আৰু এটা কথা কৈ দিওঁ যেনেকৈ মোৰ আৰু চেনেল আছে হিন্দী চেনেল আছে ঝুনু চিম্পল লাইফ সেইটো মোৰ মনটাইজ হৈ গৈছে আপোনালোকে যাব পাৰে তাৰ পৰা এটা ছাবস্ক্ৰাইব পাই যাব আৰু এটা আছে ৰেচিপি চেনেল তো মমছ ফুড মেজিক তো এইটো আপুনি ৰেচিপি যিমান বঙালী ৰেচিপি বহুত ৰেচিপি আছে আপোনালোকে যদি চাব খোজে আপোনালোকে চাব পাৰে আৰু এটা আছে বং ফুড সেইটো হ'ল বঙালী চেনেল তো বঙালী চেনেলো মোৰ আছে আৰু এটা নতুন মই খুলিছোঁ যিটো আপোনাৰ লগত কথা পাতি আছোঁ এছামিজ ব্লগ হেছটেগ আৰতি তো আপোনালোকে যিমান মানুহ মোক মৰম দি আছে মোৰ বৰ ভাল লাগিছে আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু মোৰ গোটেই চেনেলটো যাব মোৰ যিমানখিনি চেনেল আছে আপোনালোকে ইমানখিনি ছাবস্ক্ৰাইব পাব ইমানখিনি বন্ধু পাব তো যোনে মোৰ চেনেলত আহিছে আপোনালোকে সেইটো চেনেলত যাওক মই আপোনালোকৰ চবকে মই গোটেইটো ফ্ৰেণ্ড বনাই ল'ম তো থেংক ইউ ছ' মাছ এতিয়া বলকচোন পূজাৰ কি কৰিলোঁ কি কিনিলোঁ এইটো মই দেখাম তো ভালেই লাগে আপোনালোকৰ লগত কিবা কিবি শ্বেয়াৰ কৰাৰ কিছুমান বিৰাট ভাল লাগে তো বলকচোন তো বন্ধুসকলে মই বজাৰত গৈছিলোঁ আৰু ধনতেৰাছত মই বহুত কেইটামান মই বাচন লৈছোঁ আৰু বাচনবিলাক মই পিছত আপোনাক চোৱাম ঘৰত গৈ এখানে পূজা যেতিয়া দিম ইমান ভাল লাগিছে বজাৰটো ইমান ধুনীয়া ধুনীয়া বাচন চাচন ওলাইছে যেনেকৈ লাগে কি গোটেইটো মই লৈ লওঁ কিন্তু গোটেইটো ল'ব নোৱাৰোঁ ধনতেৰাছত কিবা কিবি নিয়ম আছে অকণমান ল'ব লাগে সেইকাৰণে ল'লোঁ সোণা চোনা লোৱা নাই পিছে যে বছৰটো গ'ল সেইটো বছৰত মই সোণ অকণমান লৈছিলোঁ এই বছৰ মই বাখনে ল'লোঁ তো ইমান মৰম লাগে তো এই ঘৰৰ মই লৈ আনিছোঁ চাওকচোন চব কেইটামান মই পূজা চূজা দিছোঁ এতিয়া সন্ধিয়া হৈ আছে যেতিয়া ধনতেৰাছত পূজাটো আৰম্ভ কৰিম মই প্ৰদীপ চদীপ চব লৈ আনিছোঁ চাকি উকি যিমান আছে এইটো কালি লাগিব দিৱালীত তো ঝাৰু চাৰু কিনিব লাগে সেইকাৰণে নতুন ঝাৰু চাৰু কিনিলোঁ আৰু ইয়াতে মানে বহুত কেইটামান বাচন চাচন লৈছোঁ বাতি লৈছোঁ টিফিন লৈছোঁ ভগৱানৰ গ্লাছ বাতি ল'লোঁ আৰু কেৰাহী দুটামান লৈছোঁ গামলা দুটামান লৈছোঁ আৰু মানে ম'ম' বনোৱাৰ বাচন লৈছোঁ বহুত কেইটামান ল'লোঁ লৈ খানে পূজা চূজা দিম আৰু চব মই সেন্দুৰ লগালোঁ ফট চট লগাই দিছোঁ মই বৰ ভাল লাগে এই ধনতেৰাছৰ দিৱালীৰ মোৰ পূজাটো এতিয়া মই আসনত মোৰ পূজাৰো হৈ গ'ল আর এত তামারও এটা কলক মই আর লৈ আনিছোঁ সেইটোও মই পূজা দিলোঁ আৰু তো আৰু মোৰ মা দেউতাৰ ঘৰৰো কেনেকৈ হৈ আছে মোৰ ভাইৰ অফিচতো আজি ধনতেৰাছ পূজা আছে ধুনীয়াকৈ আপোনালোকে ভিডিঅ'টো ফুল ৱাচ কৰিব তেনেহ'লে দেখা পাব লাষ্টত মই দিছোঁ আৰু তো মোৰ ঘৰতো হৈ গ'ল এতিয়া মা দেউতাৰ ঘৰত ইমান ধুনীয়া কৰি চাওকচোন মোৰ ভাইৰ চিকিউৰিটি অফিচ আছে শ্ৰমিক চিকিউৰিটি প্ৰাইভেট লিমিটেড আছে তো তাতে ভাই ধুনীয়া কৰি পূজা দিছে পাৰ্টিও দিছে মানুহ বহুত আহিছে বৰ ডাঙৰ ডাঙৰ অফিচাৰো আহিছে আৰ্মি অফিচাৰ তো মই যাব পৰা নাই মোৰ মা দেউতাৰ ঘৰ কলকাতা আপোনালোকে জানে তো এতিয়া মোৰ ভণ্টিৰ যিমান আলহী আছে সৰুবাৰীত সিহঁতেও আহিলে আৰু আমাৰ ঘৰৰ ওচৰতো বহুত মানুহ আহিছে মোৰ ডাঙৰ ছোৱালীও আহিছে কিন্তু মই যাব পৰা নাই মই অসমত থাকোঁ আৰু কলকাতাত মোৰ মা দেউতাৰ ঘৰ ইয়াতে গিফ্ট চিফ্টটো দিয়ে সেইকাৰণে গিফ্টবিলাকো ৰখা আছে ধুনীয়া কৰি সজাইছে ইমান ধুনীয়া লাগিছে আপোনালোকে ফুল ৱাচ কৰক ভাল পাব আৰু মোৰ ভাই এইটো কাজু চাজু কিবা কিবি দি আছে মই ভাইক ক'লোঁ মইতো যাব পৰা নাই ভাইটি তুমি মোক এটা ভিডিঅ' দিবা মই মোৰ বন্ধুসকলৰ লগত মই দেখাম মই তো এইটো হ'ল মোৰ ভাইৰ অফিচ আপোনালোকে কেনেকৈ লাগে এইটো মোক ক'ব ডাঙৰ ডাঙৰ অফিচাৰবিলাক বহি আছে আৰু চব আহিছে মোৰ ভাই এইটো তো আপোনালোকে যদি ভাল পায় ভিডিঅ'টো তো বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আৰু যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইবটো কৰিব আৰু বেল বাটনটো হিট কৰিব তো মই মিছ কৰি দিলোঁ মই এইটো বছৰ যাব নোৱাৰিলোঁ
পিছত মই আকৌ চাওঁ অহা বছৰত যদি যাব পাৰোঁ। তো ভাইৰ এইটো অফিচ মই পিছত মোৰ মাৰ ঘৰো দেখাম দিয়ক। বিৰাট ভাল লাগে। এতিয়া মই ৰাখিছোঁ আৰু আপোনালোকে কেনেকৈ লাগিল ধনতেৰছৰ ভিডিঅ'টো মোক ক'বচোন। তো আজি কাৰণে বাই বাই, চি ইউ এগেইন।